নৃশংসতা কথা ধ্ৰুৱজিৎ বৰ্মন পাঠ ৰাজকুমাৰ নৃশংসতা এক হৃদয় ভঙা অৰ্থ জীৱনৰ কিছুমান মুহূৰ্ত হৈ পৰে নিসংগতাৰ অনুভৱ পাহৰি যাওঁ সমনীয়াৰ লগত থাকি নিসংগতাৰ সকলো যন্ত্ৰণা কিন্তু নোৱাৰো এবাৰ পাহৰিব সেই অশ্ৰু ভৰা নিসংগতাৰ অনুভৱবোৰ কিয়নো তুমিয়ে যে আছিলা মোৰ হিয়াৰ আমঠু বহুত মৰম কৰিছিলা তুমি বহুত ভাল পাইছিলা তুমি কিন্তু আজি যাওঁ বুলি হঠাৎ গুচি গ'লা তুমি কিয় ইমান বেয়াকৈ বুজিলা মোক সমাজে ইমান বেয়াকৈ কিয় বুজিলে আমাক আমাৰ কেঁচা মৰমবোৰক মই বুজি নাপালোঁ কি আচৰিত নহয়নে নাজানো তুমি কেনেকৈ আছা পাৰিছানে তুমি মোৰ পৰা আঁতৰি থাকিব সকলো আঁতৰি গ'ল মোৰ জীৱনৰ পৰা এন্ধাৰ হৈ পৰিল পূৰ্ণিমাৰ নিশা জীৱনৰ লগৰী মাথো এতিয়া নিসংগতা এটা চিগাৰেট কিয়নো তুমি আঁতৰি যোৱাৰ পৰা মই বৰ নিসংগ নাজানো কাৰ বাবে জীয়াই আছোঁ কেনেকৈ জীয়াই আছোঁ এই নিসংগতাৰ মাজত তুমি ভাল পোৱা প্ৰকৃতিত উৰি ফুৰা চৰাইবোৰৰ কলকল মাতো মোৰ আজিকালি ভাল নলগা হ'ল ঘৰৰ সন্মুখত ফুলি থকা ফুল পাহো যেন আন্ধাৰৰ ছাঁ হ'ল সঁচাকৈ মোক এতিয়া নিসংগতাই বৰকৈ আৱৰি ধৰিছে নাখাই নবৈ গাৰুটো শীতানত লৈ তোমাৰ কথা ভাবি ফোনটো লৈ ডায়েল কৰোঁ তোমাৰ নাম্বাৰ কিজানিবা শুনা পাওঁ তোমাৰ মাত ৰৈ আমনি লাগে কিমাননো আৰু মচিম চকু পানী মাজে মাজে বন্ধুৰ ফোন আহে উচপ খাই উঠো কিজানিবা তুমি নাই বন্ধুৱে সিফালৰ পৰা কয় কি শুনিছোঁ এইবোৰ বন্ধুৰ লগতো কথা পাতিবলৈ বেয়া লগা হ'ল একো নমতাকৈ ফোনটোও কাটি দিওঁ কথাবোৰ শুনি আৰু তোমালৈ বেছিকৈ মনত পৰে মই হৈ পৰোঁ বৰ আৱেগিক অন্তৰত জ্বলি থাকে একুৰা বিষাদৰ জুই গভীৰ নিদ্ৰাটো আজিকালি তোমাৰেই ছবি তুমি নামৰ সপোন কিয় তুমি যে মোৰ বুকুৰ আপোন